নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ নতুনকৈ স্বাগতম জনাইছোঁ। আজি দিনটো ক'ত কি কৰোঁ আৰু কি কাম আছে সকলোবোৰ য'ত যাওঁ মই সকলোবোৰ দেখুৱাই আছোঁ। গতিকে মোৰ ভিডিঅ'টো চাই থাকিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ৰাতিপুৱাৰ যিখিনি আছিল সেইখিনি কৰি ল'লোঁ কাম বন, আৰু এতিয়া মই যাব ওলাইছোঁ। মোৰ এটা ভিডিঅ' কিবা এটা কাম আছে, তালৈ যাম। গতিকে বলকচোন যাওঁ, ক'তনো যাওঁ আৰু কি কৰোঁ সকলোবোৰ দেখুৱাই থাকিম। গতিকে বলক যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আহি পালোঁ বৌহঁতৰ ঘৰ, আৰু ইয়াতে হ'ব ভিডিঅ'টোৰ কাম। আৰু এইটো আমাৰ গুণ বহি আছে তাই। মই ওলাই মিলি ল'লোঁ, পূৰা জল্দি হৈছে। কেনেকুৱা লাগিছে বাৰু জনাবচোন। এইটো প্ৰথম শ্বট লৈছে, আৰু এইটো একদম গাঁৱলীয়া এটা পৰিৱেশৰ এটা সৰু স্কিপ এটা বহুত ভাল লাগিছে মোৰ কৰি। এইটো লৈ আছে এতিয়া বৰ্তমান। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ। তেজে তেজে তুমি মোৰ হোৱা জুৰীয়া। মোক দিবে না অলপ? শ্বুটিঙৰ মাজত তামোল খাই ভাল লাগে। কেমেৰামেন হৈছে, আৰু বেছি সময় নাই, আৰু দুটামান শ্বট আছে। এই দুটামান শ্বট লৈ লওঁ, তাৰপিছত মই নলবাৰী যাম। আপোনালোকক কৈছোঁৱেই, মই নলবাৰীত কিবা এটা বিশেষ কাম আছে সেইবাবে। কিন্তু আজি এইটো কাম বহুত জল্দিকৈ হৈছে, সেইবাবে ভিডিঅ'টো বেছি ষ্টাৰ্টিঙৰ পৰা মই দেখুৱাব পৰা নাই, আৰু যিমানখিনি দেখুৱাব পাৰোঁ সিমানখিনি দেখুৱাই আছোঁ। গতিকে ভিডিঅ'টো কিমানখিনি যেতিয়া হ'ব আৰু নলবাৰীত যোৱাতে মই লগ পাই আছোঁ আপোনালোকক। আৰু যদি মাজতে যদি শ্বট লওঁ এইটো ল'ম বাৰু, গতিকে চাই থাকিব ভিডিঅ'টো। এইমাত্ৰ ঘৰ আহি পালোঁ, আৰু ঘৰত আহিছোঁ। আজি ঘৰত কোনো নাই। মা এখন বিয়ালৈ গ'ল, আৰু ভণ্টি কাষৰে ইয়াতে হোমযজ্ঞ হৈ আছে, তাত গৈছে। সৰু ভণ্টিটো আৰু মা বিয়াত গ'ল, দেউতাটো বাৰু কামতে গৈছে। গতিকে ঘৰ একদম খালী, মই আছোঁ। আৰু ৰাতিপুৱাৰ পৰা একো এটাই এতিয়ালৈকে খোৱা নাই। অলপ কিবা খাই লওঁ, তাৰপিছত মই নলবাৰী যাম। আজি নগ'লে নহয়, সেইবাবে মই আজিয়ে যাব লাগিব। গতিকে নলবাৰী যাই লগ পাই আছোঁ। এতিয়া ভাতটো লৈ লৈছোঁ। ভাতৰ লগত আছে ভাজি, দালি, আৰু এইখিনি দেখিছেনে জ্বলা বটা। এইখিনি পূৰা একদম মেইন বস্তু। আৰু এইটো কালি মায়ে নামত গৈছিলে, দাদাৰ ল'ৰাটোৰ অসুখ গৈছে, তাৰ পৰা আনিছে। ভাতটো খাই লওঁ, খাই কিনে লগ পাই আছোঁ। আৰু মই নলবাৰীত যাবৰ বাবে ওলাই ল'লোঁ এতিয়া, যিহেতু ঘৰত কোনো নাই আৰু কাম আছে। দৰ্জা এখন মাৰিব লাগিল, তলা মাৰিব লাগে, আৰু যিখিনি কাম আছে সেইখিনি কৰি লওঁ, আৰু নলবাৰী গৈ আপোনালোকক লগ পাই আছোঁ। গতিকে বলক। নলবাৰী আহি পালোঁ, এইমাত্ৰ নামিছোঁ, আৰু তালৈ যাওঁ। তাই বা আছে না ঘৰত? তাই নাছিল বাৰু। ফোন কৰি আহিছোঁ যদিনো ৰখিবও লাগিব পাৰে। এতিয়া যাওঁ বলকচোন, চাওঁ আছেনে নাই, দেখুৱাই আছোঁ। কি হ'ল জানেনে, তাইও আহি পোৱা নাই এতিয়ালৈকে। ৰখি আছিলোঁ, কিন্তু তাইৰ এটা আচলতে ভুল নাই, ভুলটো মোৰে। আহি পেলাই পাইছোঁৱেইতো ঘৰ, কিন্তু আহি ঘৰত বহি পেলাই মনত পৰিল মই স্পা ক্ৰীমটো অনা নাই। গতিকে ভাবকচোন কিমান মানে মই পাহৰিব পৰা জ্ঞান আছে মোৰ। গতিকে ভাবক একবাৰ, চিন্তা কৰক কথাখিনি, কেনে মানুহ মই। চাই দিয়ক ভিডিঅ'। এইমাত্ৰ ঘৰ আহি পালোঁ, আৰু আহি পাই মনটো বেয়াও লাগছি। মই ইমান পইচা ভৰি পেলাই গ'লোঁ, আৰু যাই পেলাই মই ক্ৰীমটো নিবই পাহৰি গ'লোঁ। গতিকে ভাবক একবাৰ। আধা পাগলা হ'লে কি আছে ইয়াৰ, সেয়ে হ'ব, বেলেগটো নহয়। আৰু ঘৰৰ পৰাই গৈছি, মই মন্দিৰত গৈছোঁ, কিবা এটা বস্তু কৰা নাছিলোঁ, কি দম দিছি।
মই তাতে ভয় লাগিছে মই ফোনটো ৰাখি দিছো আহি কিন্তু শুনছো এৰে নাই মই তামা বালৈছো পিছে পইচা দি যায় এইগিলাখান ঘৰ শত্ৰুৰ মানুহ যে কয় ঘৰ শত্ৰু কিবা কিবা ৰাৱণ বধ নেকি এইগিলাখান তাৰমানে মই যে এই বস্তুটো এৰি থৈ গেলো বা মই যে এনে ঘূৰি আহিলো তাই মানে এইটো হেৰি নাই ভাল পাইছি তাই নহয় এখনি নিজৰ ভাববা লাগে হয় না বোলে মই মোক যা বস্তুটো মই লৈ যাব লাগিব তাই নেনাকে এগিলা বকি আছে ঘৰত অলপ টাইম থাকিয়ে মই চিধা আৰু বৌহঁতৰ ঘৰত আহিছোঁ এতিয়া আহি চাহ খাই আছোঁ বৌয়ে ভিডিঅ'টো কৰি থৈছিলে সেইবাবে মই লগাই দিলোঁ ভিডিঅ'টো যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ লৈছোঁ বিদায় বাই বাই